এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি ভিডিঅ'টো গধূলি আৰম্ভ কৰিলোঁ। এতিয়া বাজিছে 6টা। আমি এতিয়া গধূলিৰ চাহকাপ খাম। তেতিয়াহ'লে বলক ভিডিঅ'টো শেষলৈ চাই যাব। আমি গধূলিৰ চাহ খাই উঠিলোঁ। এতিয়া মই আটা মাৰি আছোঁ। আজি আমি ৰুটি আৰু মাংস খাম। কেতিয়াবা ৰুটি মাংস খায়ো ভাল লাগে। দেউতাই ভাত খাব, আমি ৰুটি আৰু মাংস খাম। আটাখিনি মই অকণমান ঢাকি থ'ম। এতিয়া মই মাংসৰ বাবে 2টা বিলাহী লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা নহৰু লৈছোঁ, জলকীয়া আৰু আলু কাটি লৈছোঁ 2টা সৰু সৰুকৈ। মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ অকণমান আগতেই। এতিয়া মাংসখিনি কেনেকৈনো বনাওঁ আপোনালোককো দেখুৱাই যাম। ভিডিঅ'টো চাই যাব শেষলৈ।
বাকী চব বনোৱা হৈ গ'ল। এতিয়া মই ৰুটিখিনি বেলি আছোঁ, মানে ৰুটিখিনি লাষ্টত বনাম। এয়া চাওক হৈ গ'ল বেলা, বেছি ভাল হোৱা নাই। তেতিয়াহ'লে মই এতিয়া ৰুটিখিনি পুৰি লওঁ, পুৰি একেবাৰে আপোনালোকক লগ পাম। খাই লৈ আজৰি হৈ আহিলোঁ। আজি মাংসখিনি ইমান টেষ্টি হৈছিল। আমাৰ ধুনুটো ইমান মৰম লগাকৈ শুই আছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু